শব্দটো আপুনি জীৱন আগত বহুতবাৰ শুনিছে, কিন্তু কেতিয়াবা আপুনি ভাবি চাইছেনে এই দুটা শব্দৰ অৰ্থ কি? আমাৰ জীৱনত দুটা মুহূৰ্ত নিশ্চিত, জন্ম আৰু মৃত্যু। আৰু সেই দুইটা মুহূৰ্ত আমাৰ হাতত নাই, কিন্তু তাৰ মাজত যিবোৰ মুহূৰ্ত আমাৰ আছে সেইখিনি সকলো আমাৰ হাততেই আছে। এই কাহিনীটোৰ আগত কেতিয়াবা শুনিবও পাৰে কোনো এজন মানুহে খবৰ পায় সেই মানুহজনৰ এটা ডাঙৰ বেমাৰ হৈছে আৰু সেই মানুহজনৰ হাতত মাত্ৰ 30 দিন আছে। যেতিয়া সেই খবৰটো পালে মানুহজন অবাক হৈ গ'ল আৰু মানুহজনে সেই সময়ত যিবোৰ কাম কৰি আছিলে সকলো এৰি থৈ গুচি আহিলে। সেই সকলোবোৰ কাম এৰি পেলালে আৰু সেইবোৰ কামহে কৰে যিবোৰ কাম মানুহজনৰ আটাইতকৈ প্ৰয়োজনীয়, আৰু সেইবোৰ মানুহক লগ কৰিলে যিবোৰ মানুহ তেওঁৰ কাৰণে অতি প্ৰয়োজনীয়, যেনে ফেমিলি, ফ্ৰেণ্ড সকলোকে লগ কৰিলে। মানুহে সকলোবোৰ কাম এৰি দিলে, মানুহে সেইবোৰ কাম কৰিবলৈ ল'লে যিবোৰ সঁচাকৈ প্ৰয়োজনীয়। ভাবকচোন, যদি সেই মানুহজন আপুনি হয়, আপুনি যদি গম পায় 30 দিনৰ ভিতৰত এই পৃথিৱীখনত আৰু আপুনি নাথাকে, মাত্ৰ 30 দিনৰ ভিতৰত কি কৰিব বিচাৰিব? অলপ শান্তি মগজুৰে ভাবক আৰু আপুনি নিজকে সোধক কি কৰিব। সুখ দুখ, খং হিংসা, কাম কাজ, ছ'চিয়েল মিডিয়া সকলো পাহৰি যাব আৰু যিটো প্ৰয়োজন সেইটোহে কৰিব। আপুনি সেই সপোনবোৰ পূৰা কৰিবলৈ বিচাৰিব যিবোৰ সপোনৰ কাৰণে আপুনি এতিয়ালৈকে জীয়াই আছে। এই কাহিনীটোত 30 দিন মাত্ৰ কথা কোৱা হৈছে, কিন্তু জীৱনৰ কোনো ভৰসা নাই, যিকোনো মুহূৰ্ততে শেষ হ'ব পাৰে। ভৱিষ্যতে কি হ'ব আমাৰ কোনো খবৰ নাই। তেনেহ'লে আমি কিয় অপেক্ষা কৰি থাকোঁ? এইটো হৈ গ'লেহে এইটো কাম কৰিম। কোনো এটা কাম কৰিবলৈ কোনো ফিক্স সময় নাথাকে। ৰাতিপুৱাই হওক বা আবেলিয়ে হওক, দিন হওক বা ৰাতি হওক, কোনো ফিক্স সময় নাই। কোনো এটা কাম কৰা এটা শুদ্ধ সময় হ'ল এতিয়াই আৰু এইটো মুহূৰ্ততে কৰা। এতিয়াৰ পৰা প্ৰায় 600 বছৰ আগতে কবিদাসে কৈছিল, কাল কৰে সো আজ কৰে সো আব, পল মে পলয় হয়েগি, বহুৰি কৰেগি কাব। মানে যি কৰিবলগীয়া আছে আজিয়ে কৰক, আৰু যি আজি কৰিবলগীয়া আছে সেয়া এতিয়াই কৰক। এই জীৱন বহুত সৰু, যদি পলকতে সমাপ্ত হয় তেতিয়া আপুনি কি কৰিব? সময় কাৰো কাৰণে নৰখে। আজিলৈকে কাৰোবাৰ কাৰণে সময় ৰখিছেনে নাই, ভৱিষ্যতে কাৰোবাৰ কাৰণে ৰখিব। লাগে সেইজন পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তিয়ে নহওক কিয় বা আপুনিয়ে নহওক কিয়, মানে সময় কাৰো কাৰণে নৰখে। আপুনিতো এইটো বহুতবাৰ শুনিছে চাগে, টাইম ইজ মানি। মই কিন্তু নামানো। টাইম ইজ গ্ৰেটাৰ দেন মানি। পইচা যদি এবাৰ যায় আকৌ আহিব, কিন্তু সময় এবাৰ গ'লে ঘূৰি কেতিয়াও নাহে। পইচাটো বহুত পাবা, কিন্তু সময়বোৰ সীমিত মাই ফ্ৰেণ্ডছ। আপুনি যদি 1 কোটি টকা দি কয় মোৰ যোৱা 1 ছেকেণ্ড উভতাই দিয়া, তথাপিতো আপুনি সেই যোৱা 1 ছেকেণ্ডটো ঘূৰাই নাপায়। আপুনি এতিয়া যি উশাহ লৈ আছে সেইটো আপুনি জীৱনত দ্বিতীয়বাৰ আকৌ ঘূৰাই কেতিয়াও নাপায়। আমি ভাবোঁ সঠিক সময় আহিলে এই কামটো কৰিম, কিন্তু সঠিক সময় কেতিয়াও নাহে। সময় মাত্ৰ গৈ থাকে। সময় পায় জীৱন সলাবলৈ, কিন্তু জীৱন নাপায় সময় সলনি কৰিবলৈ। এই কথাটো আগত বহুতবাৰ কৈছোঁ, এতিয়াও কওঁ। আপুনি এতিয়াই নিশ্চিত কৰক জীৱনত আপুনি কি কৰিব বিচাৰে। যেতিয়া সময় সিদ্ধান্ত ল'ব তেতিয়া আপোনাৰ বহুত সমস্যা ভুগিব। সময় কম, কিন্তু আপোনাৰ সপোনবোৰ বহুত ডাঙৰ। কাৰো কাৰণে আপুনি অপেক্ষা কৰিব নালাগে, সোনকালে তাক পূৰাবৰ কাৰণে চেষ্টা কৰক। Your time start for right now.